Hello everyone, welcome to Before Exam. আজিৰ এই ভিডিঅ'টোত ইণ্ডাছ চিভিলাইজেশ্যনৰ ইম্পৰ্টেণ্ট MCQসমূহ ডিছকাশ্যন কৰিম, যিসমূহ আগন্তুক অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে যথেষ্টখিনি গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এই চেনেলটোত ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰাচীন মধ্য আৰু আধুনিক যুগৰ ইতিহাসৰ ইম্পৰ্টেণ্ট MCQসমূহ দি থকা হ'ব। সেয়ে আজিৰ ভিডিঅ'টোত ইণ্ডাছ চিভিলাইজেশ্যনৰ MCQসমূহ আলোচনা কৰিম আৰু পৰৱৰ্তী সময়ত বৈদিক সভ্যতাৰ যিখিনি ইম্পৰ্টেণ্ট MCQ আছে বা আৰ্লি বেদিক পিৰিয়ড বা লেটাৰ বেদিক পিৰিয়ডৰ যিখিনি MCQ যিখিনি যথেষ্টখিনি সম্ভাৱনা থাকে বিভিন্ন কম্পিটিটিভ এক্সামত অহাৰ, সেইসমূহ ডিছকাশ্যন কৰিম। ইয়াৰ উপৰিও ডাইনেষ্টিজ অফ এনচিয়েণ্ট ইণ্ডিয়ান, যিসমূহ প্ৰাচীন ভাৰতৰ যেনে হৰিয়াং বংশ, শিশুনাগ বংশ, নন্দ বংশ, মৌৰ্য বংশ, এই বংশসমূহ বা এই বংশসমূহ ৰাজত্বকালৰ সময়ত যিসমূহ ঘটনাৰ যিবোৰ লগত জড়িত যিবোৰ MCQ আছে সেইসমূহ ডিছকাশ্যন কৰিম। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, সিন্ধু উপত্যকাৰ সভ্যতাক আন কি নামেৰে জনা যায়? এই ক্ষেত্ৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, হৰপ্পা সভ্যতা। আৰু সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা বুলিও জনা যায়। দুই নং প্ৰশ্ন, হৰপ্পা সভ্যতা পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, দয়াৰাম চাহানী। দয়াৰাম চাহানীয়ে হৰপ্পা সভ্যতা পোনপ্ৰথমে আৱিষ্কাৰ কৰিছিল। তিন নং প্ৰশ্নটোলৈ আহিছোঁ, কোন চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা হৈছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, 1921 চনত। 1921 চনত দয়াৰাম চাহানীৰ দ্বাৰা হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা হৈছিল। চাৰি নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ, তলৰ কোনখন নদীৰ পাৰত হৰপ্পা সভ্যতা গঢ়ি উঠিছিল? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ৰাবি নদী। ৰাবি নদীৰ পাৰত হৰপ্পা সভ্যতা গঢ়ি উঠিছিল। পাঁচ নং প্ৰশ্নটোলৈ আহিছোঁ, সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰো নগৰখন কোনে আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ৰাখল দাস বেনাৰ্জী। ৰাখল দাস বেনাৰ্জীয়ে সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰো নগৰখন আৱিষ্কাৰ কৰিছিল। ছয় নং প্ৰশ্ন, সিন্ধু বা হৰপ্পা সভ্যতাৰ মহেঞ্জোদাৰো নগৰখন কোন নদীৰ পাৰত অৱস্থিত? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, সিন্ধু নদী। সিন্ধু নদীৰ পাৰতে মহেঞ্জোদাৰো নগৰখন গঢ়ি উঠিছিল বা অৱস্থিত আছিল। সাত নং প্ৰশ্নটোলৈ আহিছোঁ, সিন্ধু সভ্যতাৰ লোকসকলৰ জীৱন নিৰ্বাহৰ মূল ভেটি কি আছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, কৃষি কৰ্ম। আৰু কৃষি কৰ্ম কৰিয়ে সিন্ধু সভ্যতাৰ লোকসকলে জীৱন যাপন কৰিছিল। সাত নং প্ৰশ্নটোলৈ আহিছোঁ, সিন্ধু সভ্যতাৰ লোকসকলৰ জীৱন নিৰ্বাহৰ মূল ভেটি কি আছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, কৃষি কৰ্ম। কৃষি কৰ্ম কৰিয়ে সিন্ধু সভ্যতাৰ লোকসকলে জীৱন নিৰ্বাহ কৰিছিল। আঠ নং প্ৰশ্ন, সিন্ধু সভ্যতাৰ লোকসকলে তলৰ কোনবিধ শস্যৰ
বা তলৰ কোনবিধ শস্য প্ৰথমে ৰোপণ কৰিছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কপাহ। সিন্ধু সভ্যতাৰ লোকসকলে প্ৰথমে কপাহ ৰোপণ কৰিছিল। 9 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সিন্ধু বা হৰপ্পা সভ্যতাৰ লোকসকলে কোনবিধ ধাতুৰ ব্যৱহাৰ জানিছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ব্ৰঞ্জ। ব্ৰঞ্জ ধাতুৰ ব্যৱহাৰ সিন্ধু সভ্যতাৰ লোকসকলে জানিছিল। 10 নং প্ৰশ্ন, সভ্যতাৰ বিখ্যাত স্নানাগাৰটো অৰ্থাৎ যিটো গ্ৰেট বেথ বুলি কোৱা হয় সেইটো ক'ত অৱস্থিত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহেঞ্জোদাৰো। আৰু মহেঞ্জোদাৰোতে এই গ্ৰেট বেথটো অৱস্থিত আছিল। 11 নং প্ৰশ্নটোলৈ আহিছোঁ। কোন সভ্যতাৰ লোকে সিন্ধু সভ্যতাৰ লোকক মেলুহা বুলি নামকৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মেচ'পটেমিয়া সভ্যতাৰ লোকে সিন্ধু সভ্যতাৰ লোকসকলক মেলুহা বুলি নামকৰণ কৰিছিল। 12 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সভ্যতাৰ সামুদ্ৰিক বন্দৰটো কোন ঠাইত অৱস্থিত আছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ লথাল। লথালতে সিন্ধু সভ্যতাৰ সামুদ্ৰিক বন্দৰটো অৱস্থিত আছিল আৰু ইয়াৰ পৰাই বেপাৰ বাণিজ্য মেচ'পটেমিয়া সভ্যতাৰ লগত সিন্ধু সভ্যতাই গঢ়ি তুলিছিল। 13 নং প্ৰশ্ন, কোন সভ্যতাৰ লগত সিন্ধু সভ্যতাৰ ব্যৱসায় বাণিজ্য চলিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মেচ'পটেমিয়া সভ্যতা। মেচ'পটেমিয়া সভ্যতাৰ লগত সিন্ধু সভ্যতাৰ বেপাৰ বাণিজ্য চলিছিল। 14 নং প্ৰশ্নটোলৈ আহিছোঁ। তলৰ কোনবিধ খেলৰ লগত সিন্ধু সভ্যতাৰ লোকে পৰিচিত আছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ পাশা। পাশা খেলৰ লগত সিন্ধু সভ্যতাৰ লোকসকলে পৰিচিত আছিল। 15 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সভ্যতাৰ লোকসকলে কোনজন দেৱতাক বিশ্বাস কৰিছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পশুপতি। অৰ্থাৎ মহাদেৱক সভ্যতাৰ লোকে বা সভ্যতাৰ লোকসকলে বিশ্বাস কৰিছিল। পশুপতি দেৱতাক হিন্দু সভ্যতাৰ লোকসকলে বিশ্বাস কৰিছিল। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাটছিং। গড ব্লেছ ইউ অল।